শৰাইঘাটৰ ৰণ কেইবাৰ হ'ব লাগে। মানুহৰ অন্তৰত আৱেগিকভাৱে উত্তেজিত কৰি তেওঁলোকে মাত্ৰ ভোট বেংকহে সৃষ্টি কৰি আছে, বাকী একো নহয়। এইটো চৰকাৰ পাৱাৰ আছিল বুলি হিমন্ত বিশ্ব শৰ্মা মহোদয়ে পাৱাৰ আছিল বুলি তেওঁলোকে অগণতান্ত্ৰিকভাৱে এই চৰকাৰটো বনাইছে, যাৰ কাৰণে চৰকাৰটো বিজেপি চৰকাৰ আছে, থকাৰ কাৰণে এই চৰকাৰটো এতিয়ালৈকে টিকি আছে। লগত উপস্থিত আছে কেন্দ্ৰীয় BPF দলৰ সাংগঠনিক সম্পাদক আব্দুল আজিজ আহমেদ ডাঙৰীয়া আৰু প্ৰমোদ ৰায় ডাঙৰীয়া। 33 নং বিজনী বিধানসভা সমষ্টিত BPF দলৰ কি ধৰণৰ স্থিতি গ্ৰহণ কৰিছে? নমস্কাৰ, সাংবাদিক বন্ধুসকললৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ যাচিলোঁ। এইবুলি অহা যিটো বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনত আমাৰ 33 নং বিজনী বিধানসভা সমষ্টিৰ কাৰণে BPFৰ জয়ী হোৱাৰ কাৰণে ৰাস্তাটো সম্পূৰ্ণভাৱে ক্লিয়াৰ হৈ আছে। এইকাৰণে মহাজোঁট বন্ধনত যিদিনাৰ পৰা আমাৰ দলৰ চিফ মহোদয়ে যেতিয়া সহযোগ কৰিলে, মহাজোঁট বন্ধনত যেতিয়া যোগ হ'ল, তেতিয়াৰ পৰা ৰাস্তাটো আমাৰ আকৌ মসৃণ হৈ গ'ল। এইকাৰণে যিহেতু কংগ্ৰেছ আৰু UDF, কংগ্ৰেছৰো কিছু সমৰ্থনকাৰী মানুহ ইয়াতে আছে, UDFৰো বহুত সমৰ্থনকাৰী মানুহ আছে, CPMৰ CPIMLৰ এনেকুৱা কেইবাটাও দলৰ সমৰ্থনকাৰী আমাৰ 33 নং বিজনী বিধানসভা সমষ্টিত আছে। সেয়ে আমি এটা অনুভৱ আমাৰ 33 নং বিজনী বিধানসভা সমষ্টিৰ যিখিনি এলেকা, এই এলেকাৰ মানুহখিনিৰ এটা অনুভৱ আমি নিশ্চিতভাৱে এইবুলি আমি BPFৰ প্ৰাৰ্থী জয়ী হ'ব বুলি আমাৰ এটা নিশ্চিতভাৱে এটা মনোভাৱ আমি পোষণ কৰোঁ। আৰু এইবেলি অসমত দেখা গৈছে যে বিশেষকৈ ৰাজনৈতিক দলবোৰ আঞ্চলিক দল কিছুমান গঠন হ'ল, ঠিক অনুৰূপে আমাৰ 33 নং বিজনী বিধানসভা সমষ্টিৰ যদি ৰাইজৰ দল বা জাতীয় পৰিষদে যদি কেণ্ডিডেট দিয়ে, আপোনালোকৰ BPF দলৰ কোনো ক্ষতি হ'ব জানো? BPF দলৰ ক্ষতি এই কাৰণেই নহ'ব, যিহেতু ৰাইজৰ দল আৰু AJP জাতীয় পৰিষদ এই দুটা দল একেবাৰে ব্ৰেণ্ড নিউ, সিদিনা মাত্ৰ ভূমিষ্ঠ হৈছে। সেই দলৰ আমাৰ 33 নং বিজনী বিধানসভা সমষ্টিত কোনো ধৰণৰ সাংগঠনিক দিশত তেওঁলোকৰ কোনো অগ্ৰগতি নাই আৰু তেওঁলোকৰ গণভিত্তি এতিয়ালৈকে হৈ পোৱা নাই। তেওঁলোকৰ হয়তো জিলা সমিতি থাকিব পাৰে, কিন্তু আঞ্চলিক সমিতি, ব্লক সমিতি এই ধৰণৰ কোনো ধৰণৰ সমিতি তেওঁলোকৰ এতিয়ালৈকে হৈ পোৱা নাই। সেইকাৰণে আমি ভাবোঁ সেই দল দুটাৰ পৰা আমাৰ যে BPF দলৰ কিবা ক্ষতি হ'ব, সেই বস্তুটো আমি অনুভৱ নকৰোঁ। বিজেপিয়ে যদি টিকিট দিয়ে তেতিয়াহ'লে আপোনালোকে কেনেকুৱা প্ৰত্যাহ্বান জনাব? BJP আমাৰ কাৰণে কোনো এটা ফেক্টৰ তেনেকুৱা নহ'ব। যদিও তেওঁলোকৰ এলায়েন্স UPPLৰ লগত আছে, আমি জনামতে UPPLৰ কেণ্ডিডেট এজন দিব, সেই গতিকে BJP আমাৰ কাৰণে ফেক্টৰ হৈ নুঠিব। BJP ইয়াৰ আগতেও পৰিষদীয় নিৰ্বাচনত তেওঁলোকে খেলিছে, ইয়াৰ আগতে বিধানসভা নিৰ্বাচনতো তেওঁলোকে খেলিছে, তেওঁলোকেতো জয়ী হ'ব পৰা নাই। তো এইবুলি আমি আশা ৰাখোঁ BPF দলৰ সমৰ্থক বেছি, আৰু BPF যে পাৰ হৈ যাব, জয়ী হ'ব, এইটো ধ্ৰুৱ সত্য হৈ আছে। ইয়াত আৰু কোনো ধৰণৰ সন্দেহ আমি কৰিব লগা নাই। এই বিধানসভা নিৰ্বাচনত বিশেষ কৰি BJP, UPPL, GSP দলে BTC অঞ্চলত তেওঁলোকৰ ভেটি সঁচাকৈ তেওঁলোকে কৈ আছে যে বাঢ়িছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, প্ৰথমে মই GSPৰ কথাটোৱে কৈছোঁ। GSP বিধানসভা নিৰ্বাচনত খেলিলেও GSPৰ এটা চিটো নাপায়। মই কৈ দিব পাৰোঁ, মই যিহেতু আমাৰ অৱৰৰ দলৰ পৰাই মানে GSP দলটো সৃষ্টি হৈছে, আৰু এই GSP দলৰ পৰা এটা হয়তো কিবা কাৰণবশতঃ বাস্কা জিলাত এটা পাইছে। তে এইবুলি বিধানসভা নিৰ্বাচনত তেওঁলোকৰ GSPৰ কোনো ধৰণৰ গণভিত্তি নাই বুলি ভাবোঁ। বাকী UPPL আৰু BJPৰ কিছু হ'লেও গণভিত্তি আছে। তেওঁলোকৰ বৰ্তমান এটা চৰকাৰ আছে, অগণতান্ত্ৰিকভাৱে যিটো চৰকাৰ বনাইছে, তেওঁলোকৰ সেই চৰকাৰটো আছে, যদিও সাংবিধানিকভাৱে এতিয়ালৈকে এই চৰকাৰটো স্বীকৃতিপ্ৰাপ্ত নহয়। ৰাইজৰ মানে সম্পূৰ্ণভাৱে সমৰ্থন পোৱা নাই তেওঁলোকে। চৰকাৰ পাৱাৰ আছিল বুলি হিমন্ত বিশ্ব শৰ্মা মহোদয়ে পাৱাৰ আছিল বুলি তেওঁলোকে অগণতান্ত্ৰিকভাৱে এই চৰকাৰটো বনাইছে, যাৰ কাৰণে চৰকাৰটো BJP চৰকাৰ আছে, থকাৰ কাৰণে এই চৰকাৰটো এতিয়ালৈকে টিকি আছে। বিজনী সমষ্টিত আপোনালোকে কোনজন প্ৰাৰ্থীক বিচাৰে? এতিয়া চাওক, আমি যিহেতু BPF দলৰে মানুহ বৰ্তমান, সেই হিচাপে কিছু কথা আছে, দলৰ সুপ্ৰিমে বা কেন্দ্ৰীয় সমিতিৰ বৈঠকত যিটো পাছ হ'ব, সেই বস্তুটোৰ লৈ আমি অপেক্ষা কৰিব লাগে। ইয়াৰ আগতে আমি কোনো কিছু চিন্তা ভাৱনা কৰাটো ঠিক নহ'ব, যিহেতু দলৰ প্ৰতি আমাৰ সম্পূৰ্ণ আকুণ্ঠ সমৰ্থন আছে, ভালপোৱা আছে। দলৰ সুপ্ৰিমে যাক আমাৰ 33 নং বিজনী বিধানসভা সমষ্টিৰ কাৰণে যিজন ব্যক্তিক আমাক অৰ্পণ কৰিব, তেওঁই আমাৰ কেণ্ডিডেট হ'ব, আৰু তেওঁৰ কাৰণে আমি জান প্ৰাণ দি হ'লেও খাটি তেখেতক বিজয়ী সাব্যস্ত কৰাব লাগিব। এইটো আমাৰ 33 নং বিজনী বিধানসভা বাকী ৰাইজৰ এটা কৰ্তব্য হ'ব।
পৰিৱৰ্তনৰ শ্লোগান দি তেওঁলোকে সভ্যতাৰ দূত শৰাইঘাটৰ শেষ ৰণ তেওঁলোকে কৈ আছে। এতিয়া আকৌ অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছে যে এতিয়া সভ্যতাৰ দূত। এই ক্ষেত্ৰত তেওঁলোকৰ যি ভেলকি বা ভেক ভাওনা, এই ক্ষেত্ৰত আপুনি আপোনাৰ প্ৰতিক্ৰিয়া হ'ব? এইটো সম্পূৰ্ণ ভেলকিবাজি, ভুৱা প্ৰৰচনা, ভুৱা এটা প্ৰপগেণ্ডা মানুহৰ মাজত। এই মানে মোগল সভ্যতা, মোগলৰ আক্ৰমণ, শৰাইঘাটৰ ৰণ, শেষ ৰণ, শৰাইঘাটৰ ৰণ কেইবাৰ হ'ব লাগে? মানুহৰ অন্তৰত আৱেগিকভাৱে উত্তেজিত কৰি তেওঁলোকে মাত্ৰ ভোট বেংকহে সৃষ্টি কৰি আছে, বাকী একো নহয়। এইটো মানুহক আৱেগিকভাৱে উত্তেজিত কৰিছে, উত্তেজিত কৰি পেলাই মানে এটা সম্প্ৰদায়ৰ বিৰুদ্ধে মানুহখিনিক, গৰিষ্ঠ সংখ্যক মানুহক উত্তেজিত কৰি পেলাই ভোট লোৱাৰহে এটা ফন্দি, বাকী একো নহয়, ভুৱা মিছা কথা। ধন্যবাদ।